ঐ ক'ত যাওঁ তাৰ মুখত চুলাইৰ গোন্ধ হাত মাৰি ল বহি লওক এইটো খোৱা বস্তু নহয় এইটো হাতত ঘঁহা মূৰ্খ ঐ দেশত কি হৈ আছে গম পোৱা নাপাওঁ মূৰ্খ চল দেশত মানে ছাৰ নৰেন্দ্ৰ মোদীয়ে বিয়া দিলে নি বিয়া মই দেখাই দিম গম পাইছ নাই বিয়া মই দেখাই দিম এতিয়া একদম চিধা ঘৰত যে যদি জৰুৰী কামৰ বাবে ওলাই আহা নহয় একদম টিকা ৰঙা কৰি দিম যা ছাৰ মোৰ আজি ভুল হ'ল ছাৰ মই ছাৰ কাণত দুযোৰ মই আনিব নোৱাৰো চিধা চিধি ঘৰলৈ যা মই গ'লো ছাৰ সোমালো মই নোৱাৰো মই আহিলোঁ ছাৰ বাই বাই গুড বাই ছাৰ তেজখোৱা তই আজি ওলাইছ যে হা কৈ বাপৰ মোলৈ যা চুলাই খাব যা ছাৰ চুলাই তোলাই নহয় ছাৰ জানে নে একদম খালী পাই নকৰা পেটটো বিষাইছে নহয় ছাৰ কি ক'ম একদম পেটৰ বিষৰ অকণ থাকিব পৰা নাই মানে বুজিছে নে এই ছাৰ সেই টেবলেট কেইটামান তই সঁচাকে কৈছতো ছাৰ একদম মই ছাৰ আপোনাক কেলে মিছা কথা ক'ম বাৰু ছাৰ একদম বিৰাট বিষ ছাৰ বিৰাট বিষ যা একদম তুফান যা আৰু যদি মাল চাল খোৱা দেখোন তোক মই একদম ফালি দিম আকৌ যা হয় ছাৰ মই একদম যাম আহিম ছাৰ মই ক'লো একদম ছাৰ ঠিক হ'ব ছাৰ একদম পেটৰ বিষটো ভাল পালো নহয় কালি এটা টেবলেটৰ পুৰা কাম ফিনিছ ছাৰ ছাৰ মই মাহীদেউহঁতৰ ঘৰৰ পৰা আহিম বুলি আহিছিলোঁ নহয় ছাৰ সৰুটো একদম মাহীদেউহঁতৰ সৰুটো ভাগত ছাৰ মই যাম আৰু আহিম আৰু ছাৰ এই ছাৰ সেইখন নকৰিব হ'ব ছাৰ কৈছোঁ ক'তনো যাম আপোনাৰ বোলে খবৰ এটা কৈ যায় এইকেইদিনা দেখাই নাই নহয় আপোনাক এই নহয় ছাৰ এই নহয় ছাৰ দেশৰ যি পৰিস্থিতি বুজিছে নাই ক'তনো আমি এনেই ওলাই আহিম বাৰু চাদাখন হ'ব নি ছাৰ বনাওক কাহ সাঁচি হয় ছাৰ কাহ শুনক ছাৰ কাহ সাঁচি এইবিলাক মাৰিলে ভয়ে আজিকালি বুজিছে নাই বিয়পি গুচি যায় নহয় এনেকে সেইটো আপুনি আপোনাক আৰু মই শিকাব পাৰিম নি সেইটো কি কয়